অনুসন্ধান অসমৰ অন্য এটা ভিডিঅ'লৈ মই বিশ্বজ্যোতি শইকীয়া সকলোকে স্বাগতম জনাইছোঁ। আজি বিশেষকৈ গাহৰি পালকসকলক খবৰ এটা কৰোঁ বুলি ভিডিঅ'টো কৰিলোঁ। খবৰনো কি কৰিম, সকলোৱে জানোৱেই আৰু গাহৰি পালকসকলক খুব বেয়া দিন চলিছে, বেয়া সময় চলিছে। বৰ ভাল বুলিব নোৱাৰি, যিহেতু আফ্ৰিকান চুইন ফিভাৰটো আহি পেলাই গাহৰি পালকসকলক একেবাৰে সৰ্বশ্ৰান্ত কৰি পেলালে। এতিয়া গাহৰি পালকসকলৰ একেবাৰে অৱস্থা নাই বুলিবই পাৰি। খুব দুখৰ সময়, বেয়া দিন চলিছে। কাৰণ এই বেমাৰটোৰ কাৰণে বহু ঠাইত গাহৰি মাৰি পেলোৱা হ'ল। একেবাৰে প্ৰায় ফাৰ্মবিলাক প্ৰায় খালীয়ে হৈ পৰিলে। কাৰণ গাঁঠি ধং ভাঙি যিসকলে ফাৰ্ম কৰিছিলে, বৰ কষ্ট কৰি ফাৰ্মবোৰ কৰিছিলে, বেমাৰটোৰ কাৰণে মানে যাতে খুচৰিব নোৱাৰে বা মানুহৰ গালৈ বা আন ফাৰ্মলৈ, আন জেগালৈ, সেইকাৰণে গাহৰিবোৰ মাৰি পেলোৱা হ'ল। বৰ দুখৰ কথা। মানুহে বৰ কষ্ট কৰি ফাৰ্ম এখন কৰে, বৰ আশা থাকে। বহুতে ফাৰ্মখন কৰিয়ে পেটটো পোহপাল দিয়ে, পৰিয়াল পোহপাল দিয়ে। এতিয়া এই বেমাৰটোৰ কাৰণে যেতিয়া গাহৰিবোৰ মাৰি পেলাবলগীয়া হ'ল, মানুহবোৰৰ মুখবোৰ চাব নোৱাৰা হ'ল। একেবাৰে মানুহবিলাকৰ মুখবোৰ শুকাই, মনবোৰ মৰহি গ'ল। বৰ দুখ লগা অৱস্থা, দুখ লাগে দেখিলে বা কথাবোৰ শুনিলে বেয়া লাগে। কিনো খবৰ ল'ম, তথাপিও তাৰ মাজতে আপোনালোক সকলো কুশলে আছে বুলি মই ভাবিছোঁ। আৰু যিবোৰ ঠাইত গাহৰি মাৰি পেলোৱা হ'ল, অকল সেইবোৰ ঠাইতে যে বেয়া দিন চলিছে এনেকুৱা নহয়। যিবোৰ ঠাইত গাহৰি এতিয়াও 2-4টাকৈ আছে বা পুহি আছে, পালন কৰি আছে, সেইবিলাক ঠাইতো মানুহৰ অৱস্থা নোহোৱা হ'ল। কাৰণ এই বেমাৰটোৰ এটা পৰোক্ষ প্ৰভাৱ সেই ঠাইবিলাকতো পৰিছে। কাৰণ সেই ঠাইবিলাকতো এতিয়া এনেকুৱা এটা অৱস্থা হৈছে, বজাৰবোৰ যিহেতু বন্ধ হৈ গ'ল, এতিয়া গাহৰি পালকসকলে আপোনাৰ গাহৰিবোৰ খুৱাই পুহি থাকিবলগীয়া হৈছে। এতিয়া এনেকুৱা হৈছে, গাহৰিবোৰ খুৱাই থকা মানে কি হৈছে, এই বেমাৰৰ মানে সুযোগ গ্ৰহণ কৰি কিছুমান ব্যৱসায়ীয়ে এতিয়া দানাৰ দাম অতিমাত্ৰা বঢ়াই দিছে। এইবিলাক সুযোগ গ্ৰহণ কৰিছে, এইবিলাক অসাধু ব্যৱসায়ী। এতিয়া দানাৰ দাম দুগুণ চৰিলে। এতিয়া মানুহৰ এনেকুৱা এটা অৱস্থা হৈছে, দানা কিনি খোৱাৰ অৱস্থা এটা মানুহৰ নাই। যিহেতু আমাৰ মানুহবিলাক আৰ্থিকভাৱে ইমান সবল নহয়। আমাৰ যিবিলাক গাহৰি পালক আছে, বৰ টানি আজুৰি চলাহে আৰু। গতিকে গাহৰি পালকসকলে আপোনাৰ এতিয়া কমাৰ্চিয়েল দানা কিনি খুৱাব পৰা নাই। ঘৰুৱা দানা, কিছুমানে ঘৰুৱা দানা খুৱাইছে। তাৰ মাজতে মানে কি হৈছে, মানুহে এনেকুৱা কিছুমান মানুহ আছে যিবিলাকে অকল হাজিৰা কৰি যেনে তেনে 2-4টা গাহৰি পুহি আছিলে। এতিয়া হাজিৰা কৰি গাহৰি খোৱা মানে পৰিয়াল পুহিব। এতিয়া অৱস্থাবোৰ তেনেকুৱা হৈছে। ইফালে দানাৰ দাম যেনেকৈ চলিছে, এইফালে পোৱালিৰ দামবোৰ কমি গৈছে। এতিয়া পোৱালিৰ দাম দিব নোখোজে। গতিকে তেনেকুৱা দুখ লগা অৱস্থা এটাকে আজি আপোনালোকক দেখুৱাবলৈ ভিডিঅ'টো কৰিলোঁ। এইবোৰ চাওক, এতিয়া পোৱালি এনেকুৱা হৈছে, মানুহে জাক পোৱালি গাহৰি এতিয়া এনেকৈ পুহি মানে ঘৰত এনেই খুৱাই পুহি থাকিবলগীয়া হৈছে। এতিয়া উপযুক্ত দানাৰ অভাৱত এনেকুৱা হৈছে, পোৱালিবিলাকো চিৰিবিধি বৰ ভাল নোহোৱা হৈছে। টানি আজুৰি ক'ৰবাত ধান, চাউল, ভাত, তুঁহ এনেকৈয়ে খুৱাই থাকিবলগীয়া হৈছে। মই কৈছোঁৱেই, দানাৰ দাম যিহেতু বহুত বৃদ্ধি পালে, গতিকে মানুহৰ অৱস্থাই নকয় এতিয়া কমাৰ্চিয়েল দানা কিনি খুৱাবলৈ। গতিকে ঘৰুৱা দানা খুৱাই টানি আজুৰি যেনে তেনে ফাৰ্মবোৰ কৰি আছে মানুহে। এতিয়া মাৰিটো পেলাব নোৱাৰে। এতিয়া বহুতৰে এটা কথা, বহুতে এইটো কথা কৈছে যে এইবোৰ আকৌ মাৰি পেলোৱাহেঁতেনে ভাল আছিলে। কাৰণ এতিয়া মানুহৰ যিটো শোচনীয় অৱস্থা, যেনেকৈ খুৱাই থাকিবলগীয়া হৈছে আৰু উচিত মূল্য নাপাব যিহেতু, গতিকে খুৱাই থকাৰো একো লাভালাভ নাই। মানুহে সেই লোকচানৰে সন্মুখীন হ'ব লাগিব। সেইকাৰণে মানুহে কৈছে, বহুত ফাৰ্মত মই এতিয়ালৈকে গৈছোঁ, সকলোৰে দুৰৱস্থা একেই। এতিয়া এইবিলাকক কি হৈছে, মানুহে দানা খুৱাব পৰা নাই পৰ্যাপ্ত পৰিমাণে যিমানখিনি প্ৰয়োজন। আৰু দানা খুৱাব নোৱাৰা হোৱাৰ কাৰণে এতিয়া কি হৈছে, এনেকৈ মুকলিকৈ এৰি দিবলগীয়া হৈছে আৰু যি টি খাই মুঠতে জীয়াই থাক। এতিয়া সেইটোৱে অৱস্থা হৈছে সকলোৰে। এতিয়া সেইকাৰণে মানুহে কয় যে আমাৰবিলাকো মাৰি পেলোৱাহেঁতেন ভালেই আছিলে। কিন্তু কি কৰিব, অৱশ্যে কথাটো হয়, কষ্ট হৈছে। এতিয়া যি ধৰণে খুৱাই থাকিবলগীয়া হৈছে, যেনেকৈ নিজৰ গাঁঠি ধন ভাঙি পেলাই পোৱালিবিলাক পুহি আছে, কিন্তু এইবিলাকৰ বজাৰ মূল্য ইমান নাপাব। কাৰণ বেপাৰীবিলাকেও সুবিধা লয়, এই পৰিৱেশটো সুবিধা লৈ, এই বেমাৰটোৰ আচলা লৈ পেলাই এতিয়া গাহৰি বেপাৰীবিলাক, যিবিলাক বেপাৰী আছে,
বেপাৰীবিলাকক সুবিধা গ্ৰহণ কৰিব, উচিত মূল্য নিদিব। বজাৰখনৰ উদাহৰণ দি পেলাই এতিয়া মুঠতে আৰু সিহঁতে কেনেকৈ কম দামত গাহৰি কিনিব পাৰি সেইটো সুবিধাটো সকলোৱে ল'ব। সেইকাৰণে মানুহৰ অৱস্থা বৰ বেয়া। অকল এইখন ফাৰ্মেই নহয়, বহুত ফাৰ্ম মই ঘূৰিছোঁ, বহুত ফাৰ্মলৈ গৈছোঁ, বহুত ফাৰ্মৰ লগত মই মত বিনিময় কৰিছোঁ। সকলোৰে এটাই কথা, সকলোৰে চকুত চকু পানী। চৰকাৰখনৰ যিটো পলিচি কৰিছে, যিবিলাক ব্যৱস্থা লৈছে, ৰাইজৰ মনত বৰ দুখ। গাহৰি মাৰি পেলোৱাৰ পিছতো চৰকাৰখনে উচিত মূল্য, উচিত ক্ষতিপূৰণ দিয়া নাই। সামান্য এটা ক্ষতিপূৰণ দি পেলাই আমাৰ গাহৰি পালকসকলক মুঠতে আভুৱাই ভাৰিছে। এইটো এক প্ৰকাৰ ঠগন দিয়াৰ নিচিনাই হৈছে। বৰ্তমান সময়ত এতিয়া যিটো বৰ্ধিত দানাৰ দাম, সেই দানা খুৱাই গাহৰি এটা পুহি ৰেডি কৰালৈকে যথেষ্ট খৰচ হয়, যথেষ্ট কষ্টিং হয়। আৰু পোৱালিবিলাকৰো দাম বহুতেই বেছি, কাৰণ আজিকালি 5,000, 6,000 আৰু ভাল পোৱালি 10-15,000 পৰ্যন্ত আছে। ইমান দামৰ পোৱালি কিনি ইমান দামী দানা খুৱাই পেলাই তাৰপিছত চৰকাৰে মাৰি পেলোৱাৰ পিছতো যদি সামান্য এটা য'ত নেকি 10,000 খৰচ হয় তাত যদি 2,000 টকা দিয়ে, এইটোক আৰু ক্ষতিপূৰণ বুলিব নোৱাৰি। গতিকে মানুহে যথেষ্ট লোকচান কৰিছে। গতিকে এইসকল ফাৰ্মৰ আকৌ কঁকাল পোনাবলৈ যথেষ্ট সময় লাগিব। গতিকে দুখ কৰিনো কি হ'ব। গতিকে ভাল দিন এটা আহিব, আশা নেৰিব। আশা কৰিছোঁ সকলোৰে ভাল হওক, ভাল দিন এটা উভতি আহক, চৰকাৰেও সুদৃষ্টি দিয়ক। চৰকাৰখনে ফাৰ্মাৰসকলক অকণমান চকু মেলি চাওক, কাৰণ ফাৰ্মাৰসকলৰ যিমান কষ্ট হয়, যিমান টকা পইচা খৰচ কৰি ফাৰ্ম এখন কৰে, গতিকে সেই ফাৰ্মখনে সকলো আশা ভৰসা, মানুহৰ পেট আৰু পৰিয়াল পোহাৰ এটা মাধ্যম, এটা চ'ৰ্চ। গতিকে ফাৰ্মাৰসকল যাতে নমৰে, ফাৰ্মাৰসকলক যাতে নামাৰে, চৰকাৰখনে সেই কথাটোক অকণমান দৃষ্টি ৰাখক। গতিকে সকলোৰে ভাল হওক তাকে আশা কৰিছোঁ। ভাল দিন উভতি আহক, ভাল এটা পৰিৱেশ আহক, ফাৰ্মাৰসকলে আকৌ যাতে মূৰ দাঙি কঁকালটো পোনাই থিয় হ'ব পাৰে, তেনেকুৱা এটা পৰিৱেশ উভতি আহক, সেইটোৱে আশা কৰিছোঁ। নিৰাশ নহ'ব, হতাশ নহ'ব, ভাল দিন নিশ্চয় আহিব। গতিকে অকণমান ধৈৰ্য ধৰিব লাগিব আৰু বেমাৰ যাতে নালাগে তাৰ কাৰণে আমিও কিছু সাৱধান হ'ব লাগিব। আৰু চৰকাৰখনলৈ মই আগতো আহ্বান জনাইছোঁ, আগতো এই বিষয়ে মই এটা ভিডিঅ' কৰিছোঁ। যিসকলে চোৱা নাই সেইসকলে মোৰ ডিছক্ৰিপশ্যনত লিংকটো দিম, তেখেতসকলে চাই ল'ব। এই বিষয়ে মই চৰ্চা কৰিছোঁ আগতো। গতিকে আজি এইখিনিয়ে আছিলে, আপোনালোকৰ খা খবৰ এটা লওঁ বুলি ভিডিঅ'টো কৰিলোঁ। গতিকে কুশলে থাকক, সেইটোকে আশা কৰিছোঁ। অকল গাহৰি পালকসকল বুলিয়েই নহয়, বিভিন্ন ধৰণৰ যিবিলাক পশুপালক আছে বা যিবিলাক অন্যান্য ব্যৱসায়ী আছে অসমত, আমাৰ খিলঞ্জীয়া লোক সকলোৰে ভাল হওক, সকলোৱেই যাতে নিজৰ অস্তিত্ব অক্ষুণ্ণ ৰাখিব পাৰে, তাৰ কাৰণে শুভকামনা মোৰ থাকিলে। আৰু ভিডিঅ'বিলাক চাই থাকিব, আপোনালোকৰ মৰমবিলাক দি থাকিব, তাৰে আশা কৰিছোঁ। আপোনালোকৰ ভাল লগা ভিডিঅ'বোৰ পাৰিলে শ্বেয়াৰ কৰি দিব। সেয়া হৈছে মোৰ কাৰণে আপোনালোকৰ মৰম, উৎসাহ। আগলৈ ভাল ভাল ভিডিঅ' দিবলৈ আপোনালোকক চেষ্টা কৰিম। গতিকে সময়ৰ অভাৱত কেতিয়াবা ভিডিঅ' দিব পৰা নাই। যিসকল নতুন সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। সোনকালে নতুন ভিডিঅ' এটা সৈতে আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছোঁ।